তো ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। তো মই আজি আছোঁ আমাৰ পথাৰ মানে কি বহুত দিনৰ মূৰত আহিছোঁ। গুৱাহাটীত থাকি মানে ভিডিঅ'বিলাক মই শ্বৰ্ট ক্লিপবিলাকেই হওক বা যিবিলাকেই হওক আপোনালোকক মই পোষ্ট দিওঁ। মই গুৱাহাটীতে থাকি তাতেই কামবিলাক কৰি থাকোঁ, কাম বন কৰি তাতেই মানে শ্বৰ্ট ক্লিপবিলাক হওক GT ভিডিঅ'। তো মই ইয়ালৈ অহা মোৰ হ'ল আজি এসপ্তাহমান হৈ গ'ল। তো আজি আছোঁ মই ধুনীয়াকৈ পথাৰত, আৰু এই পথাৰলৈ মই বহুত দিনৰ মূৰত আহিছোঁ। মই আজিৰ পৰা 3 বছৰমানৰ আগতে চাগে পথাৰ এনেকৈ ভৰি দিছিলোঁ। তো বহুত দিনৰ মূৰত আহিছিলোঁ, মানে এইটো ফিল কিবা এটা ভাল লাগে। ইয়াত আছে আমাৰ পুখুৰী চুখুৰীবিলাক আছে, এইবিলাক সিঁচিছিলোঁ আগতে, পুখুৰী চুখুৰীবিলাক সিঁচি কৰি ভাল লাগে। আৰু এতিয়া মানে কাম বন কৰাৰ পৰা এতিয়া আহিবলৈ নোপোৱা হ'লোঁ। এডাল আছে এটা পুখুৰী মজাকৈ, এখন নাও আছে ইয়াত, ধুনীয়াকৈ এইবিলাক পথাৰ, এইবিলাক সৰিয়হ ধুনীয়াকৈ ৰোৱা আছে। ইয়াত আৰু 2-3 মাহৰ পিছত যেতিয়া সৰিয়হ ফুলিব তেতিয়া আৰু মজা লাগিব আহি। এডাল সাপ গৈছে, কি সাপ। তো মানে মেইন কথাটো কি হ'ল, এই লগৰটো মানে তাহাঁতৰ গৰু আছে বোলে, গৰু এটা পানী খুৱাব আহিলে। মই এনেই ৰাস্তাতে বহি আছিলোঁ, ঘৰৰ কাম চাম অকণমান কৰি পেলাই, ঘৰটো মানে অলপ চলপকৈ বনাই আছোঁতো। তো ঘৰৰ কাম চাম কৰি পেলাই মানে ধুনীয়াকৈ আহি পেলাই অকণমান ৰেষ্ট লৈ বোলো পথাৰতে, আমাৰ ঘৰৰ ওচৰত এটা পুল আছে মানে তাতে অলপ বহি আছিলোঁ। এনেই বহি কৰি থাকোঁতে সি ক'লে বোলে ব'ল গৰু পানী খুৱাওঁগৈ। তো মানে যাওঁ, মোক ক'লে ভিডিঅ' চিডিঅ' এটা যদি বনাওঁ বোলে মজাকৈ বনাব পাৰিবি। মই বোলো কিনো বনাম আৰু ভিডিঅ', তাকে বোলে এনেই আহিলোঁ ধুনীয়াকৈ তাৰ লগত, ধুনীয়াকৈ আহি মেলি ভিডিঅ' এটা বনাওঁ বোলো। ব্লগ এটা বোলো ডেইলি প'ষ্ট কৰিব লাগে, যি নহওক মুঠতে কিবা কিবি এটা প'ষ্ট কৰি যাম। আৰু ৰিজাল্ট নাচাওঁ, 100 মানুহে চাওক 50টা মানুহে চাওক সেইটোলৈ মেটাৰ নকৰে। খালি কেমেৰা সন্মুখত কথা কৈ আছোঁ, এনেকৈ ধুনীয়াকৈ ওলাই আছোঁ, মেইন কথা সেইটো, বেলেগ একো নাই। 50টা মানুহে চালেও মোৰ কাৰণে বহুত বেছি, 500 মানুহে চালেও বহুত বেছি। ভিউজ আহিছে বাৰু, শ্বৰ্টছবিলাকত ভাল ভাল ভিউজেই পাইছোঁ, কিন্তু সেইবিলাক কণ্টেণ্ট বেলেগৰ কণ্টেণ্ট। তো সেইবিলাককে লাহে লাহে প'ষ্ট কৰি পেলাই মানে চেনেলটো গ্ৰ' কৰিবলৈ ট্ৰাই কৰি আছোঁ। তো আপোনালোকে ভিডিঅ'বিলাক যদি ভাল পাই চাব ধুনীয়াকৈ। তো আমাৰ সি আছে, সেইটো তাত আছে, সি গৰু পানী খুৱাই আছে ধুনীয়াকৈ। হ'লনে নাই গৰু পানী খুৱাই? ব'ল ব'ল যাওঁ, বহুত দূৰলৈ আহিলোঁতো, আজি ইয়াত আছোঁ। এই তাৰপৰা আহিছোঁ বহুত দূৰ, অকণমান জুম কৰি দেখুৱাইছোঁ, বহুত দূৰ, তাৰপৰা আহিছোঁ। গোটেইখন মানে মজা লাগে আৰু ফিলটো ভাল লাগে। তো মজা, যদি ভিডিঅ'টো ভাল পালে ধুনীয়াকৈ লাইক এটা কৰি দিব। কাইলৈ মানে প্লেনিং কৰি আছোঁ, কাইলৈ মানে মামাৰ ছোৱালী এজনীয়ে মানে কালি ফোন কৰিলে, ফোন কৰাৰ পিছত তাই ক'লে যে মানে কাইলৈ ভৈৰৱকুণ্ড যাব মেবি। তো ক'লে আৰু মোক কৈছে বোলে ওলাবি। তো মই বোলো চাওঁ কেনেকুৱা কি হয়। তো যদি কাইলৈ মানে পিকনিকত যাওঁ তো ধুনীয়াকৈ আকৌ তাতো এটা মজাকৈ ভিডিঅ' এটা বনাম, আপোনালোকক দেখাম। তো কিবা কিবি বনাই দিয়ে যে খাবলৈ, তাহাঁতেচোন পুৰা জুবিন দা গান লগাই দিয়ে, ধৰ মাতটো ওলাই, তাহাঁতৰ একো কপিয়াই নলাগিছোঁ। তো এয়া ধুনীয়াকৈ গোটেই পথাৰখন সেউজীয়া, মানে এতিয়া বৰ্তমান সৰিয়হটো পেলাইছে ইয়াত। এয়া কিমান দিনমান হ'ল চাগে পেলোৱা? বেছিদিন মানে এমাহো মানে 15-20 দিনমান হ'ল ন? এইটোতো তাকে তোৰ এতিয়া ফুলোতেতো কিমান 2 মাহমান লাগিব চাগে, অলপ ডাঙৰ হোৱালে, ফুলালে যেতিয়া গোটেইখন হালধীয়া হালধীয়া হৈ যাব। এতিয়া গোটেইখন সেইফালে অলপ মানে হৈছে, অলপ সেইটো দেখুৱাব নোৱাৰি, কেমেৰাত ফ'কাছ হ'বনে চাগে, অলপ মানে হালধীয়া হালধীয়া হৈছে আৰু এইবিলাক অলপ ফুলিছে, সেয়া অলপ আগত পেলাইছে চাগে। তো এতিয়া এইবিলাক মানে ধুনীয়াকৈ পেলাইছে, 2 মাহমানৰ পিছত ফুলিব, তেতিয়া গোটেই পথাৰ মানে আকৌ হালধীয়া হ'ব, মজা ফিল্ড আহে। আহিলে তো গাঁৱত যোনবিলাক মানুহ থাকে বা সিহঁতে গম পায় যে ইয়াৰ ফিল্ডটো কেনেকুৱা হয়। তো তাকে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। তো এনেকৈ ভিডিঅ'বিলাক চাই থাকিব, আশীৰ্বাদ মৰম কৰি যাব। তো আজিলৈ বাই বাই। তো যাওঁ, বহুত দূৰ আছে, খোজকাঢ়ি ভাগৰ লাগি গৈছে, বহুত দূৰলৈ আহিব লাগে আমাৰ ভিতৰৰ পৰা, মানে ঘৰৰ পৰা বহুত দূৰলৈ আহিব লাগে পথাৰলৈ। তো আহিলোঁ তাৰ লগত আজি ধুনীয়াকৈ। তো আজিলৈ এৰিলোঁ আপোনালোকক, বাই বাই। তো কাইলৈ দেখাম পিকনিক যদি যাওঁ, তো পিকনিকৰ ভিডিঅ'টো আপোনালোকক দেখাম। তো এনেকৈ চাই যাব। তো বাই বাই। চেনেলটো এনেকৈ চাই থাকিব, মৰম কৰিব, আশীৰ্বাদ কৰিব, তো সেইটোৱে লাগে। তো আজিলৈ বাই বাই, এৰিলোঁ। কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।